Hello everyone, আৰু আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম 10টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। তেনেহলে আহকচোন আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হ'ব দ্য মৰ্নিং সং অফ ইণ্ডিয়া কোনটো গীতৰ ইংৰাজী অনুবাদ আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 ও মোৰ আপোনাৰ দেশ, নাম্বাৰ 2 বন্দে মাতৰম, নাম্বাৰ 3 জনগণ মন, নাম্বাৰ 4 এটাও নহয়। শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 3 জনগণ মন। পিছৰ কোৱেশ্চনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 লক্ষ্মীনাথ বেজবৰুৱা, নাম্বাৰ 2 ভূপেন হাজৰিকা, নাম্বাৰ 3 ৰবীন্দ্ৰনাথ ঠাকুৰ, নাম্বাৰ 4 বংকিম চন্দ্ৰ চাটাৰ্জী আৰু শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 3 ৰবীন্দ্ৰনাথ ঠাকুৰ। ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে ছিকিমৰ ৰাজধানী ক'ত আছে আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 শ্ৰীনগৰ, নাম্বাৰ 2 গেংটক, নাম্বাৰ 3 শিলং, নাম্বাৰ 4 পানাজী আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 গেংটক। আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে তেলেংগানাৰ ৰাজ্যৰ ৰাজধানী ক'ত আছে আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 চিমলা, নাম্বাৰ 2 মুম্বাই, নাম্বাৰ 3 জয়পুৰ, নাম্বাৰ 4 হায়দৰাবাদ আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 4 হায়দৰাবাদ। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে পশ্চিম বংগৰ ৰাজ্যৰ জাতীয় প্ৰাণী কি আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 য়াক, নাম্বাৰ 2 ভাৰতীয় হাতী, নাম্বাৰ 3 সিংহ, নাম্বাৰ 4 থামিন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 1 নাম্বাৰ 2 ভাৰতীয় হাতী। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে সানিয়া মিৰ্জা কোন ৰাজ্যৰ ব্ৰেণ্ড এম্বেছাডৰ আৰু এই কুৱেশ্যনটো অপচন কেইটা হৈছে নাম্বাৰ 1 অসম, নাম্বাৰ 2 তেলেংগানা, নাম্বাৰ 3 অন্ধ্ৰপ্ৰদেশ, নাম্বাৰ 4 দিল্লী। শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 তেলেংগানা। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, নাম্বাৰ 2 জ্ঞানী জাইল সিংহ, নাম্বাৰ 3 জৱাহৰলাল নেহেৰু, নাম্বাৰ 4 ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ আৰু শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 1 ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিগৰাকীৰ নাম কি আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, নাম্বাৰ 2 ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ, নাম্বাৰ 3 প্ৰণৱ মুখাৰ্জী, নাম্বাৰ 4 ৰামনাথ কোবিন্দ আৰু শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 লাল বাহাদুৰ শাস্ত্ৰী, নাম্বাৰ 2 জৱাহৰলাল নেহেৰু, নাম্বাৰ 3 মোৰাৰজী দেশাই, নাম্বাৰ 4 মহাত্মা গান্ধী আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 জৱাহৰলাল নেহেৰু। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 ইন্দিৰা গান্ধী, নাম্বাৰ 2 মীৰা কুমাৰ, নাম্বাৰ 3 প্ৰতিভা দেৱী সিং পাটিল, নাম্বাৰ 4 সুমিত্ৰা মহাজন আৰু এই কুৱেশ্যন শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 3 প্ৰতিভা দেৱী সিং পাটিল। আৰু এনেধৰণৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ।